এতিয়া মোৰ চাকৰিকালৰ কথা চাকৰি কৰি আছিলোঁ তাত মই বৰবিলাক পানী অলপ অসুবিধা হৈছে মেইনলি এদিন ভাত খালোঁ ভাত চাত খাই মুখ ধুলোঁ নিৰামিষ ভাত খাইছোঁ আলু পিটিকা ভাত খালোঁ মুখটো ধুই তামোল খাবলৈ আহিছোঁ ভাতৰ মাজতে যে মাংস এডোখৰ লাগি আছে মই ভাবিছোঁ মাংস ক'ৰ পৰা আহিলে মইতো আজি মাংস খোৱা নাই তাৰপিছত যেতিয়া তামোল খোৱাৰ আগতে মই জোক এটা আহিছে মুখৰ পৰা এটা টকা জোক এটা ওলাই আহিছে কি মজা বিয়া আগৰ কাহিনীটো হা বিয়াৰ সময়ত হ'ল কি মই যোৰহাটত মানুহ এঘৰত ফুৰিবলৈ গৈছিলোঁ যোৰহাটত মানুহ ফুৰিবলৈ গৈছিলোঁ যোৰহাট তৰাজানত তাত মানুহ ঘৰত এঘৰত গ'লোঁ জলপান দিলে খাবলৈ বিহুৰ সময়ত বিহু কোমল চাউলৰ লগত কেঁচা বুট দিছে খাবলৈ মোক দিয়া নাই মানে মই যাৰ লগত বহি খাইছোঁ তেখেতৰ দেউতাকে কোমল চাউলৰ লগত কেঁচা বুট খাইছোঁ বাহ কি বস্তু নাই খাই মইতো দৈ কোমল চাউল খাই আহি উঠিলোঁ কথাই মই সিহঁতৰ ঘৰতে কৈ বোলো অঁ ময়ো খাই ভাল পাওঁ নিজকে অলপ বাহাদুৰি মাৰি মই কৈছোঁ অঁ ময়ো খাই ভাল পাওঁ তাৰ পাছদিনা বাকী দুঘৰ মোক ফুৰাবলৈ লৈ গ'ল দুই ঘৰতে কেঁচা বুট কোমল চাউল দিছে নহয় মোৰ অৱস্থা বেয়া কেঁচা বুট কোমল চাউল কোনোবাই খাই থাকিব পাৰেনে সেইটো খাই মই বিহু খাই আহিলোঁ যোৰহাটত